আমি তৰা বনাবলৈ শিকো কাগজেৰে যদি তোমালোকৰ হাতত ৰঙীন কাগজ থাকে তেনে ৰঙীন কাগজ ব্যৱহাৰ কৰিব পাৰা মই ৰঙীন কাগজ নাই কাৰণে বগা কাগজ ব্যৱহাৰ কৰিছো আমাক লাগিব এখন বগা কাগজ এখন কেঁচি আঠাৰো কোনো প্ৰয়োজন নাই কাগজখন ধুনীয়াকৈ 1 সেন্টিমিটাৰ জোখত আমি এটা ভাঁজ কৰি লম এনেকৈ ভাঁজ কৰি কাগজৰ টুকুৰাটো কাটি লম কাগজৰ টুকুৰাটো যদি তোমালোকক ডাঙৰ তৰা লাগে তেনেহলে কাগজৰ টুকুৰা ডাঙৰকৈ কাটিবা এতিয়া আমি শিকিম যেতিয়া সৰুকৈ কাটি লৈছো কাগজৰ টুকুৰাটো বাকিখিনি কাগজ আমি সাইডত থৈ দিম বেলেগ তৰা বনালে আমাৰ প্ৰয়োজন হ'ব এই কাগজৰ টুকুৰাটো আমি ধুনীয়াকৈ সমান কৰি ললো সমান কৰিলে আমি দুটা আঙুলিৰে কাগজৰ টুকুৰাটো ভাঁজ দি আঙুলিটোৰ মাজত যেটো ফুটা দৰে ল'ব তেতিয়া আমি গাঁঠি মাৰি দিম গাঁঠি যেনেকৈ ৰছীত গাঁঠি মাৰে মুৱাই পেলে গাঁঠি মাৰাৰ দৰে কাগজ কাৰণে অকণমান লাহে লাহে টানিবা খালি ফাটি যাব বিচাৰিব কি কাঠি মাৰি দিম কাঠি মাৰি যিখিনি কাগজ বাহি থাকিব বাহি থকা কাগজখিনি আমি সাইডত ধুনীয়াকৈ ভাঁজ কৰি দিম যিখিনি দীঘল হৈ থাকিব দীঘল কাগজখিনি এবাৰ আগফালে ভাঁজ দিম এবাৰ পাছফালে ভাঁজ দিম এবাৰ আগফালে আকৌ এবাৰ পাছফালে আকৌ এবাৰ আগফালে আকৌ এবাৰ পাছফালে ধুনীয়াকৈ আমি ভাঁজ কৰি গৈ থাকিম ভাঁজ কৰি যিখিনি কাগজ আমাৰ ৰৈ যাব ৰৈ যোৱাখিনি কাগজৰ আগতে ভাঁজ দি যিটো ফাৰকৰ দৰে ৰখি গৈছিলে সেইটো ফাৰকত আমি ধুনীয়াকৈ সুমুৱাই দিম সোমাই গ'ল ধুনীয়াকৈ কাগজৰ টুকুৰাটো পঞ্চভুজৰ আকাৰ লৈ ল'ব এতিয়া আমি তাৰ দুটা সাইডত ধৰি লাহেকৈ হেঁচা দিম গোটেইকেইটা কোণত অলপ অলপকৈ ধুনীয়াকৈ হেঁচা দি দিলে চোৱা মই ধুনীয়া তৰাৰ দৰে নহয় তৰাৰ আকাৰ লৈ ল'লে চোৱা কিমান অকণো আঠাৰো প্ৰয়োজন নাই খালি অকল কাগজেৰে এনেদৰে তোমালোকৰ ঘৰত অলাগতিয়াল কাগজ মানে কেতিয়াবা লিখি কৰি যেতিয়া কাগজ ৰখি যায় লিখাখিনি প্ৰয়োজন মানে লিখাখিনি নালাগা হৈ যায় কাগজত পেলাই দিবলগীয়া হয় তেতিয়া আমি ধুনীয়াকৈ এনেদৰে ভাঁজি একো বেলেগ বস্তু নোহোৱাকৈ ধুনীয়াকৈ তৰাৰ আকাৰ দি ল'ব পাৰোঁ চোৱাচোন কিমান ধুনীয়া লাগিছে চোৱাচোন কিমান ধুনীয়া লাগিছে বেলেগ বেলেগ ৰঙীন কাগজেৰে বনালে কিমান ধুনীয়া লাগিব তোমালোকে আহাচোন তোমালোকে বনাই চোৱা বন্ধু বান্ধৱীক দেখুওৱা তেওঁলোককো শিকোৱা আৰু তোমালোকে বনাওঁতে কেনেকুৱা হৈছে মোক জনাবলৈ নাপাহৰিবা কিন্তু ঠিক আছে বাই